ৰবি শৰ্মাক এনেকুৱা ধৰণৰ চৰিত্ৰ দেখি সঁচাই প্ৰাউড ফিল কৰিছোঁ। মই ভাবোঁ অসমীয়া চিনেমাৰ এটা ট্ৰেণ্ড বেলেগ এটা ট্ৰেণ্ড ছেট কৰিব ৰঘুপতিয়ে। একদম ফাইনেল আউটকামটো ইমান সাংঘাতিক হৈছে আৰু একদম ছুপাৰ ডুপাৰ হিট, কোনো প্ৰশ্নই নাই তাত। খুব সুন্দৰ হৈছে, বিশেষকৈ কাৰিকৰীভাৱে আৰু অভিনয় খুব ভাল হৈছে। মই কৈছোঁ যে ৰবি শৰ্মাক এনেকুৱা এটা চৰিত্ৰত চাবৰ কাৰণে মোৰ খুব ইচ্ছা আছিল। সেয়া দিয়া পৰা একেলগে কাম কৰিছোঁ আৰু বন্ধু ৰবি শৰ্মাক এনেকুৱা ধৰণৰ চৰিত্ৰত দেখি সঁচাই প্ৰাউড ফিল কৰিছোঁ আৰু সুন্দৰ কাম কৰিছে। বিশেষকৈ মই ধন্যবাদ জনাব লাগিব সুব্ৰত কাকতি ডাইৰেক্টৰ। অসমীয়া চলচ্চিত্ৰ জগতে এটা নতুন পৰিচালকক পালে আৰু খুব ভাল কাম কৰিব মই জানো। আৰু মেকআপৰ ক্ষেত্ৰত ক'ব লাগিব আমাৰ বিজয়তাই খুব কণ্টিনিউটিটো খুব সুন্দৰভাৱে মেইনটেইন কৰিছে আৰু প্ৰত্যেকজন শিল্পী কলাকুশলী অসম সঁচাই ভাল কৰিছে আৰু মই প্ৰাউড ফিল কৰিছোঁ। এনেকুৱা এখন ছবি চাই আৰু অসমৰ ৰাইজক মই অনুৰোধ কৰিম আপোনালোকে ৰঘুপতি চাওক আৰু চলচ্চিত্ৰ উদ্যোগটো আগুৱাই নিয়ক। নিশ্চয় সাংঘাতিক ভাল কাম হৈছে। মই একেলগে আৰু এখন চিনেমা কৰাৰ আবিয়াস আছে নে, কিবা আশা আছে নেকি ৰবি শৰ্মাৰ লগত? হয়, এইটোতো হয়, ডেফিনেটলি ৰবি শৰ্মাক ন্যায় দিয়া আশা কৰিছোঁ মই আশা কৰিম যে ৰবি আমি একেলগে কাম কৰিম। খুব সুন্দৰ স্ক্ৰীন প্লে, স্ক্ৰিপ্ট ভাল, ডাইলগ সাংঘাতিক ভাল আৰু খুব সূক্ষ্ম একদম মানে পৰিচালনা কৰিছে সুব্ৰতে। আৰু মই ভাবোঁ অসমীয়া চিনেমাৰ এটা ট্ৰেণ্ড বেলেগ এটা ট্ৰেণ্ড ছেট কৰিব ৰঘুপতিয়ে। গতিকে আটাইকে মই অনুৰোধ জনাইছোঁ ৰঘুপতিখন চাওক আৰু খুব সুন্দৰ এটা বাৰ্তা আছে। একদম মানে সকলো ধৰণৰ বস্তু আছে, আমাৰ অসমীয়া আৱেগবোৰো আছে, আমাৰ যিখিনি টেকনিকেল ডেভেলপমেণ্ট লাগে আমাৰ বাহিৰৰ ছবিবোৰৰ লগত ফেৰ মাৰিবৰ কাৰণে সেইখিনি বস্তু আছে। আৰু ৰবিয়েতো ফালি পেলাইছে, স্ক্ৰীণ ফালি পেলাইছে একেবাৰে, খুব ভাল লাগিলে, সাংঘাতিক ভাল লাগিলে, ক'বলৈ ভাষা নাই আৰু ভাল লগাৰ ভাষা নাই এতিয়া। এভৰি মাইনিউট ডিটেইলিং মানে তেওঁলোকে ইমান প্ৰতিটো বস্তু ইমান ইম্পৰ্টেঞ্চ দি কৰিছে আৰু আৰম্ভণিৰ পৰা গম পাওঁ কেনেকৈ ৰঘুপতি কৰি আছে তেওঁলোকে। মাজত লকডাউনৰ সেই সময় হ'ল, তেওঁলোকৰ মাজত বহুখিনি সংঘৰ্ষ কষ্ট গোটেইখিনি আমি গম পাওঁ। গতিকে খুব এখন ভাল চিনেমা হ'ল, একদম ফাইনেল আউটকামটো ইমান সাংঘাতিক হৈছে আৰু একদম ছুপাৰ ডুপাৰ হিট, কোনো প্ৰশ্নই নাই তাত। খুব সুন্দৰ হৈছে, বিশেষকৈ কাৰিকৰীভাৱে আৰু অভিনয় খুব ভাল হৈছে। আশা কৰোঁ ৰাইজে আদৰি ল'ব আৰু বিশেষকৈ ভাল বোলছবি ৰাইজে বিচাৰি আছে আৰু চিনেমা উদ্যোগৰ শক্তিশালী ভৱিষ্যতৰ কাৰণে, ভাল ভৱিষ্যতৰ কাৰণে এনেকুৱা ধৰণৰ চিনেমাৰ খুবেই প্ৰয়োজন। আৰু মই ভাবোঁ যে ৰবি শৰ্মাৰ এইখন চিনেমা ৰাইজে আদৰি ল'ব সকলো ধৰণৰ দৃষ্টিকোণৰ পৰা। ইয়াৰ কাহিনী, উপস্থাপন, কাৰিকৰী বিষয়সমূহ, পোহৰ, সকলো ধৰণৰ কথা অতি উচ্চ মান বিশিষ্ট হৈছে। আৰু মই ভাবোঁ যে যিটো দক্ষিণ ভাৰতীয় চিনেমাৰ প্ৰভুত্ব আধিপত্য তাৰ লগতো প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব পাৰিব। ভৱিষ্যতৰ দিনসমূহত বেলেগ ভাষালৈ ডাব কৰিব পৰা ধৰণৰ এটা কাহিনীৰ জোৰ আছে আৰু গোটেই কাৰিকৰী দিশবোৰৰো এটা শক্তি আছে। গতিকে এইখন চিনেমা অসমৰ ৰাইজেতো আদৰি ল'বই। মই ভাবোঁ যে নিশ্চিতভাৱে এখন ভাল ব্যৱসায় কৰিব আৰু এনেকুৱা ধৰণৰ মনোৰঞ্জন ধৰ্মী কমাৰ্চিয়েল চিনেমাৰো খুব প্ৰয়োজন আছে। যেনেকৈ খুব শক্তিশালী বাৰ্তা থকা, সামাজিক বাৰ্তা থকা চিনেমাৰো প্ৰয়োজন আছে, কাৰণ চিনেমাই বোলছবিয়ে জনমত গঢ়ি তোলে মানুহৰ মাজত আৰু ইয়াতো যথেষ্ট তেনেকুৱা ধৰণৰ বাৰ্তা আছে। মই ভাবোঁ যে আদৰি ৰাইজে ল'ব আৰু এখন খুব সফল আৰু ভাল ছবি হিচাপে পৰিগণিত হ'ব।